গাইজ, আজি মই ৰাতি ভাতৰ লগত খোৱাৰ কাৰণে বনাব ওলাইছোঁ খেচাৰি দালি কঁঠালৰ গুটিৰ সৈতে। আপোনালোকে বা কি দালি কয় মই নাজানো, কিন্তু আমি খেচাৰি দালি বুলিয়ে কওঁ। আৰু এইটো কঁঠালৰ গুটিৰ লগত বনাই খালে বহুত ভাল লাগে। আৰু মই দালিকেইটা আগতে তিয়াই থৈ দিছিলোঁ, গুটিকেইটাৰ বাকলিকেইটা ওলাই থৈ দিছিলোঁ। এতিয়া মই এই গুটিকেইটা পানীত ভিজাই থৈ দিম। পানীত ভিজালে এনেকৈ ৰঙা ৰঙা বাকলিখিনি যে আছে সহজে উঠি যায়। অকণমান কটাৰীৰে ঘঁহি দিলেই উঠি যাব। আৰু ইয়াত ভিজাই থোৱা দালিখিনি পানী পেলাই ল'লোঁ। আৰু কঁঠালৰ গুটিকেইটা দেখিছে ইমান ধুনীয়া চকচকীয়া হ'ল, ৰঙা ৰঙাখিনি সম্পূৰ্ণ উঠি গ'ল। আৰু পিঁয়াজ জলকীয়া এইবিলাক মই আগতে ৰেডি কৰি থৈছিলোঁ। এতিয়া মই কুকাৰত দালি দিছোঁ, কঁঠালৰ গুটিকেইটা, শুকান জলকীয়া আৰু নিমখ হালধি দিলোঁ। আৰু এনেকৈ কুকাৰত বইল হ'বলৈ দিলোঁ। অকণমান টাইম চাব লাগিব, চিটি হ'ব লাগিব। এয়া চিটি আহি আছে। 2-3টা চিটি আহি যোৱাৰ পিছতে মই দালিখিনি নুমাই থৈছোঁ। আৰু এইখিনি আমাৰ দালি সিজোৱা, কিন্তু এতিয়ালৈকে চম্বাত দিয়া নাই, দিম বাৰু। এতিয়া মই কেৰাহীত তেল দিম। কেৰাহীটো গৰম হোৱাৰ পিছত তেলখিনি দিলে বেছি ভাল হয়। প্ৰথমতে মই গৰম কৰি লৈছোঁ কেৰাহীটো, তাৰপিছত তেলখিনি দি দিলোঁ। আৰু এতিয়া পিঁয়াজ দিম। পিঁয়াজ নহৰু এইবিলাক দি চম্বাৰত এইখিনি ভালকৈ ভাজি ল'ব লাগিব আগতে। অকণমান ভজা হ'লে ৰঙা ৰঙা যেতিয়া হৈ যাব, তেনেকুৱা হ'লে মানে দালিখিনি চম্বাত দিলে খাই বহুত ভাল লাগে। এইটো আমাৰ ঘৰুৱা ষ্টাইলত দেই, মানে অসমৰ মানুহবিলাকে এনেকৈয়ে খায় আচলতে। মই আমাৰ মায়ে শিকোৱা মতে বনাইছোঁ। আপোনালোকে কেনেকৈ বনায় মই নাজানো, তো ইমান ভাল নহ'বও পাৰে হয়তো, কিন্তু মই খাই বহুত ভাল পাওঁ এনেকৈ। আৰু এতিয়া পিঁয়াজখিনি আমাৰ হৈ আছে, আৰু অলপমান হ'বলৈ দিম। অকণমান টাইম থকাৰ পিছত এতিয়া দালিখিনি দিব পৰা হৈ গ'ল। দালিখিনি দি দিলোঁ। আৰু যেতিয়া চম্বাৰটো দিছোঁ ইমান ধুনীয়া এটা গোন্ধ বাঢ়ি গৈছে। মানে গোন্ধটো পোৱাৰ লগে লগে এনেকুৱা মন যায় যে খাওঁ নেকি, অকণমান খাওঁ খাওঁ লাগি যায়। আপোনালোকে ঘৰত বনাই খাবচোন কেতিয়াবা, যদি খোৱা নাই, বহুত ভাল লাগে। আমি প্ৰায় এনেকৈ ঘৰত বনাই খাওঁ। এতিয়া কঁঠালৰ ছিজন যে, কঁঠালৰ গুটিকেইটা থাকিলে এনেকৈ খেচাৰি দালিৰ লগত খাওঁ। আৰু যিকোনো দালিৰ লগতে খোৱা যায়, কিন্তু এইটো দালিৰ লগত বেছি টেষ্টি হয় খাবলৈ। অলপ উতলিব দিলে ভাল হয় চম্বাৰখিনিৰ লগত, তেতিয়া চম্বাৰৰ টেষ্টটো গোটেই দালিখিনিত উঠি আহে, গোন্ধটো পূৰা নহৰু পিঁয়াজৰ। অকণমান জিৰা দি দিব লাগিছিল।